हेलो गाइस वेलकम बैक टू माय न्यू ब्लॉग মোৰ ইউটিউব পৰিল আপোনালোক সকলোকে স্বাগতম জনাইছো কি খবৰ বাৰু আপোনালোক আশা কৰিছো খবৰ নিশ্চয় ভাল আজি এটা বেলেগ গেটা কৰে আপোনালোকে দেখাই পাইছে তো আজি আহিছো মই পথাৰত আমাৰ পিছপিনে মানে বহুতে ভুই ৰুই আছে তো ময়ো আহিলো ভাবিলো এটা ব্লগো হৈ যাওক আৰু কেনেকৈ ভুই ৰুৱে আপোনালোকক দেখুৱাম বুলি নকওঁ কাৰণ মই নিজে নাজানো তো বহুতৰ পৰা মইহে শিকি মোৰ একদম কাপোৰ কানি লেতেৰা হৈ গ'ল পুৰা পিন্ধি আহিছিলোঁ গেটা বেটাত ভাল কিন্তু বলকচোন চাওঁ ভিডিঅ'টো স্কিপ নকৰাকৈ পুৰা শেষলৈকে চাই থাকিব যদি পাৰোঁ ভাল লগাব আপোনালোকে প্লিজ চাব কাটা আৰু কৰবা ৰ'বা এতিয়া আৰু সিপিনে যোৱা এতিয়া কিনকে ৰুৱে ভাল নালাগে ন কিনকে ল'ম লাগিব এই যে গৰত ধৰা গৰত এই হয় প্ৰায় যায় এই ইমানমান ল'লি হ'ব না মাটি একদম গছত যাবা কৈছে কৰি তুমি কৰি দেখুৱাত মই কৰি দিছোঁ মই কম নে নকম So guys, first experience saya lakukan hari itu, agak makro banget. Hari first time ekdom happy. Mau coba aja nih. Aku boleh kasih. Apa sih lagi? Oh, ini ada host. Ini dia sih. Oh, ya di sini kasih. Oh, mana? Oh, bagus. Ini sih lagi. Hey বন্ধুসকল তো ভিডিঅ'টোৰ মাজতে আহক এয়া বহুতে আনিছে চাহ মই নাখাওঁ বাৰু কাৰণ মই যিহেতু কাম কৰে মই এটা ভিডিঅ'ৰ কাৰণেহে আহিছিলোঁ তো বলক বহুতে কেনেকুৱানো হয় গাঁৱলীয়া পৰিৱেশটো মানে ইমান পথাৰত কষ্ট কৰি থকাৰ পিছত চাহ আনিছে চাহ খাব তো বলক ভিডিঅ'টো জলপানৰ ভিডিঅ'টো দিওঁ আপোনালোকক তো আহি থাকক মোৰ লগত মোৰ একদম কাপোৰৰ অৱস্থা বেয়া গাইছ এয়া দেখিছেই নহয় গেটআপটো মোৰ একদম অৱস্থা বেয়া তো আহক বহুতে চাহ খাই আছে জলপানত বাৰু কি আনিছে বলকচোন এক্সাইটিং হ'ব যাই আছে ভিডিঅ'টো এটা কথা গাইছ নোট কৰিছেনে আমি যে সেইদিনা ট্ৰেক্টৰ ইয়াতে মানে ট্ৰেক্টৰখন যেতিয়া মাৰি দিছিলোঁ আমি ইমান মাছ পাইছিলোঁ তো এতিয়া মাছবিলাক ক'ত গ'ল আমি ঘূৰিব আহিছোঁ মাছবিলাক নোহোৱা হৈ গ'ল পূৰা বোকাই বোকা এতিয়া দেখিছে এইখিনি ধুওঁতে মোৰ 1 ঘণ্টা 2 ঘণ্টা লাগি যায় তো আহি থাকক মোৰ লগত এইখিনিও লৈ আহিলোঁ হাতত এইখিনিও লৈছিলোঁ হা কাটি দিম দা তোমাক মোবাইলটো এয়া চাওক পেক কেনেকৈ ভুই কেনেকৈ ৰুৱে মইতো নাজানো বাৰু এনে ৰুইছোঁ এনেকৈ ৰুৱে ভুই মই শিকোঁ বুলিহে ক'ব মানুহেতো জানেই মোৰহে প্ৰথম টাইম এগিদলা লৈলোঁ মই এয়াৰপ্লেন লৈছিলোঁ তো গাইজ মোৰ ভুই ৰোৱা হৈ গ'ল এতিয়া সেই আৰু ভিডিঅ'টো একদম চিম্পল ভিডিঅ' আছিলে
ভিডিঅ'টো আপোনালোকৰ মাজত লৈ আহিলোঁ। মোৰ ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এণ্ড বাই।